हेलो फ्रेंड्स, आज मैं बनाइছোঁ खूबेই टेस्टी बाटार नान। कोनो ओभेन तंदूर यूज नकराকৈ तावाते खूबेই इजी और सिम्पल भावे बजारत बनवार दरे नानर रेसिपि मैं शेयर करि आছোঁ। आशा करो रेसिपिটো भाले লাগিব। तेनेहले चाওঁ हक। ইয়াত मैं आधा गिलास कुहुमिया गरम पानी लैছোঁ और 1 चामच इस्ट দি দিলোঁ ताते और 1 चामच मैं चेनी দি দিলোঁ। पानी किन्तु कुहुमिया गरम हब लागिब, নহলে किन्तु पानीखिनि अलप बेसि गरम हले इस्टটো एक्टिवेट নহব। এতিয়া ভালদৰে মিক্স কৰি লৈ 10 মিনিটৰ বাবে মই ঢাকি থৈ দিম। 10 মিনিট পিছত ফুলি গৈছে ইস্টটো, তাৰ মানে एक्टिवेट হৈ গৈছে। এতিয়া নানৰ ডোটো মই ৰেডি কৰিম। ইয়াত মই 1.5 বাটি ময়দা লৈছোঁ। हाफ चामच निमक দি দিলোঁ। 1 চামচ চেনি দিছোঁ। এইবিলাক ভালদৰে মিক্স কৰি লম। এতিয়া ৰেডি কৰা ইস্টটো মই ইয়াত দি দিম। একবাৰে দিয়া নাই, অলপ অলপ কৰি দিছোঁ। গোটেইখিনিয়ে লাগি যাব। ইয়াত মই অলপ গাখীৰো দি দিম। আধা বাটি গাখীৰ লৈছোঁ, তাৰে পৰা মই অলপমান ইয়াত দি দিম। সকলোখিনি নালাগিব। নানৰ ডোটো বেছি যাতে টানো নহয় আৰু বেছি যাতে নৰমো নহয়, একদম সফট এটা ডো ৰেডি কৰিব লাগিব। ৰিফাইন তেল 3 চামচ মই ইয়াত দিছোঁ। তাৰপিছত ভালদৰে ডোটো মাৰিব লাগিব। যদি ঘৰত ইষ্ট নাথাকে তেনেহলে আধা বাটি দৈ, হাফ চামচ বেকিং পাউডাৰ, হাফ চামচ বেকিং সোডা আৰু অলপ কুহুমিয়া গৰম পানী দি ডোটো বনাব পাৰিব। এতিয়া হাতখন মই ধুই আহি অলপ ৰিফাইন তেল মাখি ডোটো আৰু অলপ মাৰি লম। সফট ডো এটা হৈ গৈছে। এতিয়া বাটিটোত অলপমান তেল সানি ডোটো মই 1 ঘণ্টাৰ বাবে ঢাকি থৈ দিম। এতিয়া 1 ঘণ্টা পিছত চাওক ডোটো ফুলি ডাবল হৈ গৈছে। এতিয়া মই চাৰিওফালে অলপ ময়দা দি দিছোঁ আৰু হাতেৰে ইয়াৰখিনি বাহিৰ কৰি দিছোঁ। তাৰ পিছত অলপমান মই ডোটো মাৰি ল'ম। এতিয়া অলপ মিডিয়াম সাইজৰ এটা বল 5টা ভাগত মই ভাগ কৰি ল'ম ডোটোৰ পৰা। আৰু এই বলবিলাক কিন্তু বাটি এখনত থৈ মই ঢাকন এখনেৰে ঢাকি থৈছোঁ। তাৰ পৰা এটা লৈ মই নানটো বনাই আছোঁ। নানৰ আকাৰ সাধাৰণতে অলপ দীঘলীয়া সাইজৰ হয়, সেয়ে মই নানৰ ৰুটিটো অলপ দীঘলীয়া শেপ দি আছোঁ। এইফালে মই কাষ্ট আইৰণৰ তাৱা এটা হিটত দি ৰাখিছোঁ। নান বনাওঁতে কিন্তু কাষ্ট আইৰণৰ তাৱাতে বনাব। নন ষ্টিকত কিন্তু নান ভাল নহ'ব। এতিয়া ৰুটিটোত মই অলপ পানী চাৰিওফালে দি দিছোঁ আৰু পানী থকা ফালটো মই গৰম তাৱাত দি দিছোঁ। আৰু ফৰ্ক এটাৰে মই সানি দিছোঁ যাতে ফুলি নাযায়। এতিয়া ওলটাই দি মই চাৰিওফালে অলপ হিটটো দি দিছোঁ যাতে ব্ৰাউন কালাৰ হয়। একে ঠাইতে ধৰি নাথাকিব, তেনেহলে জ্বলি যাব পাৰে। সেয়ে চাৰিওফালে ঘূৰাই ঘূৰাই এনেদৰে সেকি আছোঁ যাতে চাৰিওফালে ব্ৰাউন কালাৰ এটা আহি যায়। এয়া সব ধুনীয়া ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া বাটাৰ মেল্ট কৰি লৈ মই ব্ৰাছ এখনেৰে
চাৰিওফালে বাটাৰ দি দিছোঁ। এনেদৰে বাটাৰ নান আমি ঘৰতে বনাব পাৰি। এয়া চাওঁ, খুবেই ইজিভাৱে হৈ গ'ল বাটাৰ নান। এতিয়া মই বাকীকেইটা নানো ঠিক এনেদৰে বনাই ল'ম। আশা কৰিছোঁ ৰেচিপিটো ভালেই লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক এটা দিব আৰু কমেণ্ট কৰি জনাব নানৰ ৰেচিপিটো কেনে লাগিল, আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। নান একদম ৰেডি। বাটাৰ পনীৰ আৰু কুৰমাৰ লগত নান খাব খুবেই ভাল লাগে। এটা নান মই ছিঙি দেখাই দিছোঁ কিমানে ছফ্ট হৈছে। এয়া চাওক। আশা কৰিছোঁ ৰেচিপিটো ভালেই লাগিছে। তেনেহ'লে আকৌ লগ পাম বেলেগ এটা ৰেচিপিৰ সৈতে।